মোৰ জাতি নাই ভগৱান নাই মোৰ একো নাই মোৰ গাঁওখন নাই। নমস্কাৰ বন্ধুসকল, মই পৰমা আৰু আপোনালোকৰ কাৰণে এটা ভাল প্ৰেংক লৈ আহিছোঁ কাঞ্চনজংঘা চিনেমাখনৰ ওপৰত। গতিকে আপোনালোকে প্লিজ ভিডিঅ'টো সকলোকে চাওক আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। শুনাচোন কথা এটা, মোৰ অলপ প্ৰব্লেম এটা হৈ গ'ল, অলপ হেল্প কৰিব পাৰিবা নেকি তোমালোকে? গাৰ্লফ্ৰেণ্ডজনী আছিলে, তই গ'লো সিহঁতৰ ঘৰলৈ, তই গৈ পিনি ক'লোঁ যে মানে ক'লোগৈ আৰু বাপেকো আছিলে, তাই ক'লে দেউতাক সুধি ল'ব লাগিব বোলে। মই ক'লোগৈ যে দেউতা বোলো কাঞ্চনজংঘা চাবলৈ যাব পাৰিম নেকি? মানে সুধিলোঁ কথা চাপতে মই বাপেকক মানে মই অলপ বাপেকক কথা কৈ দিওঁ মানে কিছুমান কথা ডাইৰেক্ট সুধি দিব ওলাই যায় মুখৰ পৰা। বাপেকক মই পটককৈ সুধি দিলোঁ, দেউতা আপুনি বিয়া পাতিলে নাই বুলি সুধি দিবা। মোৰ মানে টিকেট 3টা লৈছিলোঁ মানে মই কাঞ্চনজংঘা চাবৰ কাৰণে। টিকেট 3টা এতিয়া মানে মোৰ ওচৰত থাকি গ'ল। এতিয়া টিকেট আৰু এনেকৈ মানে ভাবিছোঁ তোমাৰ ফ্ৰেণ্ড যদি পাওঁ, তো ভাল ফ্ৰেণ্ড পালে লগত যাম বুলি। তো তোমালোক যাব পাৰিবা নেকি? অঁ মানে তোমালোকে চোৱা, তোমাৰ ঘৰ ক'ত? ভীমপৰা। অঁ মানে মোৰ ঘৰ ডিমৌতে হয়, পৰমা। জানো তো কিন্তু মানে যদি পোৱা যায় তোমালোকে যাব পাৰিবা নেকি কাঞ্চনজংঘা চাবৰ কাৰণে লগত? প্ৰব্লেম একো নাই, টেনশ্যন ল'ব নালাগে। সেইটো যদি তোমাৰ ঘৰত ক'বলগীয়া থাকে মানে মই কৰিম, নহ'লে মই লেটাৰ এখন লিখি দিম যে আজি মোৰ বয়ফ্ৰেণ্ডৰ বিয়া হ'ল, গতিকে মই বিয়া খাবলৈ যাওঁ বুলি কিবা এখন বোলে লিখি পঠাই দিম, মানে মাক দেউতাক কিবা দি দিম। মানে এনে উদাহৰণ দিছোঁ মই, যে ধৰি লোৱা মোৰ বয়ফ্ৰেণ্ডৰ বিয়া খাবলৈ যাওঁ, তেনেকুৱা ধৰণৰ এটা উদাহৰণ মান দিছোঁ। এনেকুৱা ধৰি লওক লিখি পঠিয়াই পিনি দি দিম মানে। উদাহৰণ খালি তোমালোকে যদি যোৱা বিচাৰা যাওঁ বোলা সেইবিলাক কৰক। মই বহুত প্ৰব্লেমত পৰি গ'লোঁ মই। হেল্পটো কৰি দিয়ক, বহুত প্ৰব্লেমত ফচি গৈছে। মোৰ মানে এনেকুৱা প্ৰব্লেম হ'ল, মোৰ এতিয়া জাতিও নাইকিয়া হৈ গ'ল। জাতি নাই, ধৰ্ম নাই, ভগৱান নাই, মই মানে একদম অঘৰী টাইপৰ হৈ গ'লো। কিবা এটা হেল্প কৰি দিয়ক আপুনি মোক। কি হ'ল কি সহায় কৰিব নোৱাৰো, মোৰ জাতি নাই ধৰ্ম নাই, ভগৱান নাই, মোৰ কাৰণে একো নাই, মোৰ গাৰ্লফ্ৰেণ্ড নাই, বেষ্ট ফ্ৰেণ্ড নাই, মোৰ মানে একো নাইকিয়া হৈ গ'ল মানে। আপুনি এটা কাম কৰক, এতিয়া কিবা হেল্প এটা কৰি দিয়ক আৰু, বুজিছা নাই? কি কৰিম কোৱা? মোক ছোৱালী নাম্বাৰ দিয়ক। মানে মোৰ গাৰ্লফ্ৰেণ্ডটো কমচে কম হ'ব ন, বেলেগটো নাই বাৰু, বাকী বাদেই দিয়া। কমচে কম গাৰ্লফ্ৰেণ্ড এজনী হ'ব ন, তাৰপিছত পাতিব পাৰিম কেতিয়াবা নে কি? দিয়া ছোৱালী নাম্বাৰটো দিলে হ'ব, বেলেগ কথাটো শুনিছোঁ। মানে মোক মানে ফ্ৰেণ্ড দুগৰাকী মানে ছোৱালী হ'লে বিশেষকৈ ভাল হয়, এতিয়া মানুহক ক'ব পাৰিম, ফটো চটো দেখা পাৰিম যে ছোৱালী অঁ নহয় বিশেষকৈ আপোনাৰ গাড়ী যোৱাৰ একো টেনশ্যন ল'ব নালাগে। এইটো দৰকাৰ হ'লে টেংকাৰ JCB যি হ'লেও মানে ৰিজাৰ্ভ কৰি ল'ম, মানে এইটো টেনশ্যন ল'ব নালাগে। আৰু এটা কথা মই সঁচা কথা কৈছোঁ তোমালোকক, জুবিন দাৰ দেখাত কৈছোঁ মই, মোৰ কোনো মানে গাৰ্লফ্ৰেণ্ড নাই, আছিলে মানে গুচি গ'ল নাই, তাৰপিছত মোৰ কোনো বয়ফ্ৰেণ্ড নাই, আৰু মানে মোৰ বৰ্তমান মানে এক্স গাৰ্লফ্ৰেণ্ডো নাই মানে। এতিয়া কাৰণ কি হ'ল, তাইক এৰি দিলোঁ যে একেবাৰে গুচিয়ে গ'ল মানে। গতিকে মানে মই একদম মানে বৰলা হৈ আছোঁ মানে। গতিকে তোমালোকে সেইবোৰ একো ভাবিবলগীয়া একো নাই যে এক্স গাৰ্লফ্ৰেণ্ডৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি, একো ভাবিবলগীয়া নাই মানে। হে মই ডিলাৰ নি ছোৱালী নহয় নেকি? তুমি কোনটো ক্লাছত আছা এতিয়া? মই ক্লাছ 8ত। একো প্ৰব্লেম টেনশ্যন লোৱা একো নাই, মই লেটাৰ এখন লিখি দিম ন ঘৰত, চিঠি এখন লিখি পঠিয়াই দিম, দৰকাৰ হ'লে তোমালোকৰ হাই এটা কৰি দিয়া।